ৰাজ্যত দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হ'ল 218 জন লোক আৰু ইয়াকে লৈ ৰাজ্যত আক্ৰান্তৰ সংখ্যা হ'ল 4118 জন। শেহতীয়াকৈ নিশা 69 জন লোক আক্ৰান্ত হয় কৰোনাত। ইয়াৰে 16 জন হৈছে নগাঁৱৰ, 15 জন ধুবুৰীৰ, 12 জন কামৰূপ মেট্ৰৰ, 10 জন যোৰহাটৰ, 6 জন হৈছে ধেমাজিৰ, 4 জন ওদালগুৰিৰ, 3 জনকৈ কামৰূপৰ আৰু বৰপেটাৰ। ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে 1960 জন আৰু চিকিৎসাধীন হৈ আছে 2147 জন লোক। আমি পুনৰবাৰ জনাইছো ৰাজ্যত দেওবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 218 জন লোক আৰু ইয়াকে লৈ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে 4118 জন আৰু শেহতীয়াকৈ নিশা 69 জন লোক আক্ৰান্ত হৈছে কৰোনাত। ইয়াৰে 16 জন নগাঁৱৰ, 15 জন হৈছে ধুবুৰীৰ, 12 জন হৈছে কামৰূপ মেট্ৰৰ, 10 জন যোৰহাটৰ, 6 জন হৈছে ধেমাজিৰ, 4 জন ওদালগুৰিৰ, 3 জনকৈ কামৰূপৰ আৰু বৰপেটাৰ আৰু ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে 1960 জন লোক আৰু চিকিৎসাধীন অৱস্থাত আছে 2147 জন লোক।